হাই মই মানে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আশা কৰো সকলোৱে ভাল মোৰো ভালেই আজি 18 ছেপ্টেম্বৰ যেহেতু মোৰ মিষ্টাৰৰ বাৰ্থডে তেওঁ গ'ল নামঘৰত শৰাই দিবলৈ আমি কি কৰো কি নকৰো আপোনালোকক দেখাম বাৰু আজি দিনটো ঠিক আছে তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া ওলাই আহিলো যিহেতু নামঘৰলৈ গৈছিল নামঘৰৰ পৰা আহি মোক লৈ ওলাই আহিলো অকণমান চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে আমি ক'ত যাওঁ ক'ত নাযাওঁ কি কৰোঁ কি নকৰোঁ ঠিক আছে তেন্তে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনে লাগে পাইছোহি আৰু জলদি বেছি দূৰ নাই কেমেৰাটো দেখোঁতে ধোঁৱা কোৱা হৈ গ'ল কেলৈ জানো পাই বাইকত কেমেৰা কৰি যোৱা বহুতেই ৰিস্ক থাকে ইমানেই গাত ধলং পলংকৈ যাবলগীয়া হয় চাই থাকক আহি অকণমান এইডোখৰতে ৰ'লোহি যিহেতু বেছি দূৰ নাই আৰু পাবলৈ চাই থাকক আহি জাজি দলং পালোহি জাজি দলঙৰ পৰা আৰু বেছি দূৰ নাই ইমান ধুনীয়া লাগিছে ৰাস্তাটোৰ কিন্তু পাই গ'লোহি ধাবা মিষ্টাৰ যিহেতু বাৰ্থডে আহাৰ বাইকৰ পৰা নামি এতিয়া ভিতৰলৈ গৈ আছো মানুহ বেছি নাই বহুতেই কম হয় লাষ্টত তাৰে কিবা ভাত অৰ্ডাৰ দিছে যিহেতু পৰিবাৰ মাছ মাংস নেখাওঁ নিৰামিষ খাম তাকে অৰ্ডাৰ দিছে নিৰামিষ থালি হ'লেও বহুতখিনি আইটেম আহে তাৰ লগত অকল যে মাছ মাংস খালি যে হেৰি হয় সেইটো নহয় তাত নিৰামিষ থালিও বহুত ধুনীয়া আইটেম দিয়ে বিশেষকৈ তাৰ মাটি দালিকণ খাই বহুতেই ধুনীয়া লাগে বহুত ভাল পাওঁ তাৰ মাটি দালিকণ খাই তাৰ কাৰণে আমি তাত গৈছিলোঁ আৰু আলু পিটিকাকণ বহুত ধুনীয়া দিয়ে যিসকলে খাইছে সেইসকলেতো গম পাইছে আৰু যিসকলে খোৱা নাই গৈ চাবচোন বহুতেই ধুনীয়া লাগে
আহি গ'ল আমাৰ ভাত গ্লাছটো লগা আছিলে তাকে দেখাই দিছিলোঁ চাই লওকচোন ভাতৰ থাকি সজাই দিছে দেখিছেনে আলু ভাজি এইটো খাৰ খোৱা আৰম্ভ কৰি দিলে এতিয়া খাই লওঁ খাই পেলাই আপোনালোকক লগ পাই আছোঁ হৈ গ'ল এতিয়া ঘৰলৈ আহি আছোঁ ঠিক আছে তেন্তে একেবাৰে গৈ আপোনালোকক ঘৰত লগ পামগৈ এতিয়া আপোনালোকে ভিডিঅ'টো এনজয় কৰক বাৰ্থডে ব্লগটো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ঠিক আছে তেন্তে এতিয়া বাই বাই আকৌ পাছত লগ পাই আছোঁ
আহি ঘৰ পাইছোঁহি আৰু বেছি দূৰ নাই হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে আৰু হয়তো দুদিন এদিন দেৰি হ'ব পাৰে আপোনালোকে প্লিজ বেয়া নাপাব আৰু শেষলৈকে চাই থাকক এতিয়া ভিডিঅ' মিষ্টাৰ বাৰ্থডে বুলি অলপ ওলাই গৈছিলোঁ আহি ভাগৰ লাগিলে আৰু ভিডিঅ' কৰা নহ'ল এতিয়া গৈছিলে 8টা ভাত বনাওঁগৈ চাহ তাহ খাই আজৰি হ'লোঁ এতিয়া ভাত বনাওঁগৈ কি বনাওঁ কি নবনাওঁ আপোনালোকক দেখাম বলক তেন্তে কেৰাহী গৰম হ'ল এতিয়া তাতে দি দিছোঁ তেল পাকঘৰটো অকণমান সলনি যেন লাগিছেনে আপোনালোকৰ যদিহে লাগিছে প্লিজ কমেণ্ট কৰিব মই বেলেগ এটা ভিডিঅ'ত দেখাম বাৰু আপোনালোকক টাইলছ লগাই দিলোঁ এতিয়া মই তাতে দি দিম কেইটামান গোটা জিৰা জিৰাকেইটা ফুটি উঠা তেতিয়া দিছোঁ 2টা শুকান জলকীয়া আৰু এতিয়া দিছোঁ পিঁয়াজ আজি যিহেতু মিষ্টাৰ বাৰ্থডে আৰু অকণমান কিবা এটা কৰোঁ শনিবাৰ তাতে আমি এদিন ভাল দিম মগু দালি আৰু মচুৰ দালি মিক্স কৰি লৈছোঁ তাতে বনাওঁ আলু দি দিম পিটিকাৰ কাৰণে আৰু কণী কেপচিকাম তেনেকৈ বনাম পাপৰ ভাজি ইমানখিনি কৰিম আৰু এতিয়া মই দি দিছোঁ দালিখিনি এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ এইখিনি ভজা হৈ গ'ল এতিয়া তাতে দি দিম মই বৰবিখিনি দুইটা বনাও নেকি কেপচিকাম দি দিয়া এটা কাটি ল'ব এটা লেটু দি দিয়া দেওবাৰ বজাৰ হ'ব নহয় জানো খুলিছে দেওবাৰ বজাৰ তুমি সাতাই বজাৰ একদম কেপচিকাম কৰা কাইলৈ গ'লে মই দেখাম পাব আপোনালোকক লাডু লৈ দিব তুমি দি দিয়া আজি বাৰ্থডে স্পেচিয়েল অলপ দি দিব কষ্ট দিব লাগে সদায়টো কোৱা নহয় পনীৰ স্পেচিয়েল হ'লে কেপচিকাম স্পেচিয়েল হ'ব লাগে দেখুৱাই দিয়া এয়া হৈছে পনীৰ একদম পিয়ৰ পনীৰ মই এইটো আপোনালোকৰ চহৰত আছে নে নাজানো আমাৰ যোৰহাটত আছে যোৰহাটত কি কয় এই যিবিলাক গাখীৰ পিয়ৰ গাখীৰটো এই গাখীৰ বিকা দোকান আছে সেই গাখীৰ বিকা দোকান কিছু পনীৰ বিকে ৰসগোল্লা বিকে লালমোহন বিকে আপোনাৰ আনকি গৰম লাডু বিকে বুনিয়াও বিকে পনীৰটো খাবলৈ খুব ভাল আপোনালোকে গাখীৰ বিকা দোকানৰ পৰা যিটো পনীৰখিনি খাবচোন দামো অতি কম 110 টকা পাব পনীৰ এনে আপুনি বেলেগ হোটেলৰ পৰা কিনে 5 টকা কেজি হয় কিন্তু এইটো হিচাপত কিনে এইটো 440 টকা কেজি হয় তেতিয়াহ'লে আপোনাৰ 60 টকা লাভ 1 কেজি পনীৰ সেইকাৰণে যদি আপুনি কিনি খাই চাব একদম পিয়ৰ পনীৰ আৰু খাবলৈ খুব ভাল আৰু কোনো চাইড ইফেক্ট নাই মই নিজে পনীৰবিলাক খাইছোঁ বহুত বাৰ খাইছোঁ যিকোনো দোকানত কিনিব পাৰে মাত্ৰ গাখীৰ বিকা দোকান হ'ব লাগে কিনি খাই চাবচোন আপোনালোকে ঠিক আছে যোনখনৰ পৰা আনিছোঁ আমি সেইখন এদিন দেখাই দিম বাৰু আকৌ আনিবলৈ গ'লে আপোনালোকে আনিব পাৰিব যোৰহাটৰ সকলোৱে চিনি পাব পাৰে যিখিনি এখন আছে আপেল কমলাই যে বিকে সেই দোকানখন মছজিদ বুলি ক'লে মছজিদটো মুখে মুখে আছে আৰু নতুবা যিকোনো দোকানত কিনিলে চব পনীৰ ভাল খালি গাখীৰ বিকা দোকানত কিনিব পনীৰটো ভাল হয় আৰু কি বুলি কয় আপোনাৰ দামটো কম হয় ঠিক আছে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা হৈছে মিষ্টাৰে খাই বা আপোনালোকক ক'ব ঠিক আছে তেন্তে অ'কে কেৰাহীখন গৰম হ'ল তাতে দিছোঁ তেলখিনি গৰম হ'ল কেইটামান দিছোঁ গোটা জিৰা দুটা শুকান জলকীয়া
জিৰাকেইটা ফুটি উঠাতে দিছোঁ পিঁয়াজ এতিয়া দিছোঁ দুটামান তেজপাত এতিয়া দিম আদা নহৰু খুন্দি লোৱা আদা নহৰু কেঁচা জলকীয়া মই মছলা এনেদৰে পিচি লৈছোঁ ইয়াত গোটা জিৰা গোটা ধনিয়া শুকান জলকীয়া দুটা তাৰপিছত মগজ বগা তিল বগা সৰিয়হ ইমানেই আছে মই এইখিনি এনেদৰে মিক্সিত পিহি লৈছোঁ এইখিনি কেঁচা গুড়টো তাতে দি দিম এতিয়া মই মছলাখিনি অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ এইখিনি অকণমান ভাজি ল'ম কণীখিনি আপোনালোকে ভাজিও দিব পাৰে আৰু ভাজি নহ'লেও হয় মই ভাজি নাই লোৱা তেতিয়া দিম মই বিলাহীখিনি ভালদৰে সিজাই লৈছিলোঁ এইখিনি ভজা হৈ গ'ল এতিয়া দিম মই কেপচিকাম আৰু আলু এতিয়া দি দিছোঁ পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ হৈ গ'ল এতিয়া মই দি দিছোঁ কণীখিনি উতলি থাকোঁতে দি দিছোঁ হৈ গ'ল এতিয়া গেছটো অফ কৰি দিলোঁ আপোনালোকে ইয়াতে শুকুৱাবগৈও পাৰে মই অকণমান জোল টাইপত ৰখাই দিছোঁ ভাত পানী হৈ গ'ল খালি ৰেডি আমাৰ ভাত মগু আৰু মচুৰ দালি চাটনি আলু পিটিকা এয়া পনীৰ কেপচিকাম আলু অকণমান গ্ৰেভিকৈ বনাইছোঁ দালি ইমানখিনিয়ে আজি মোৰ তাত অকণমান ভোট জলকীয়া দি দিছোঁ ইমানখিনিয়ে আজি আমাৰ ঠিক আছে তেন্তে খাই লওঁগৈ তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বটনটো দবাই দিব যাতে মোৰ ভিডিঅ' আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু আজিলৈ আহোঁ তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদিহে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে মই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব আপোনালোকে তাত গৈ মোক ফ'ল' কৰিব পাৰিব ঠিক আছে তেন্তে আজিলৈ বাই বাই